নাগাৰা নামৰ ভাইৰেল ছোৱালী কৰিশ্মা নাথৰ বিষয়ে এক আচৰিত কথা পোহৰলৈ আহিছে। কৰিশ্মা নাথৰ এইবাৰ ডিগ্ৰী কমপ্লিট নহয় বুলি জানিব পৰা যায়। কৰিশ্মা নাথৰ এগৰাকী বান্ধৱীৰ পৰা এই কথা জানিব পাৰি। কৰিশ্মা নাথ পঢ়াত বেয়া নেকি? কিহৰ বাবে কৰিশ্মা নাথৰ ডিগ্ৰী কমপ্লিট নহ'ব বুলি ক'লে বান্ধৱীগৰাকীয়ে? সম্পূৰ্ণ কথা জনাম তাৰ আগত ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। সমগ্ৰ অসমতে বৰ্তমান চৰ্চাত থকা ছোৱালীজনী হ'ল কৰিশ্মা নাথ। নাগাৰা নামৰ বাবে এতিয়া চৰ্চাত আছে কৰিশ্মা নাথ। নপঢ়িলে কৰিশ্মাৰ ডিগ্ৰী কমপ্লিট হোৱাৰ সম্ভাৱনা কঠিন বুলি জনাইছে তাইৰ কলেজত পঢ়ি থকা বান্ধৱীসকলে। দৈনিক নাম গাই ফুৰি কিতাপ পঢ়া অসম্ভৱ বুলি মত প্ৰকাশ কৰে কৰিশ্মাৰ বান্ধৱীসকলে। লগতে কয় যে তাইৰ এতিয়া পইচা পাতিও হ'ল, পইচা থাকিলে ডিগ্ৰী কমপ্লিট কৰা কি দৰকাৰ? আমিতো ডিগ্ৰী কৰি চাকৰি কৰি পইচা পাম বুলি আশা এটা লৈহে পঢ়ি আছোঁ। এতিয়া এই মন্তব্যটো কিমান সঁচা সেই কথা জানিব পৰা হোৱা নাই। এই কথাখিনি ফেচবুকতহে পোৱা গৈছে। আমাৰ চেনেলৰ ফালৰ পৰা কৰিশ্মা নাথলৈ আন্তৰিক শুভেচ্ছা। তাই যেন আগবাঢ়ি যায়। ভিডিঅ'টোত আপোনাৰ মন্তব্য নিশ্চয় জনাব। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব।